এইটো ভাৰতৰ ৰাজ্য অসমৰ এক অনন্য অপৰাধ কাহিনী। এনে ঘটনা পৃথিৱীৰ কোনো দেশৰ ন্যায়িক ইতিহাসত আজিলৈ ঘটা নাই। কাৰণ ন্যায়ালয়ৰ এজন বিচাৰকক এটা গুৰুতৰ অপৰাধৰ ভিত্তিত মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল। আৰু এই কাৰণে এই কাহিনীটো বা এই ঘটনাটো অনন্য। এজন ল'ৰা আছিল। ল'ৰাজনৰ নাম আছিল উপেন্দ্ৰনাথ ৰাজখোৱা। শৈশৱৰ পৰাই তেওঁ পঢ়া শুনাত অতি চোকা বুদ্ধি সম্পন্ন আছিল আৰু পিছলৈ তেওঁ অৰ্থাৎ আইন বিষয়ত অধ্যয়ন কৰিছিল। বহু বছৰ প্ৰেক্টিছ কৰাৰ পিছত তেওঁ বিচাৰক হিচাপে নিযুক্তি পায়। ন্যায়াধীশ বা বিচাৰক হিচাপে তেওঁ অসমৰ বিভিন্ন ঠাইত চাকৰি কৰিছিল। চাকৰিৰ শেষৰ কালছোৱাত 1969 চনত তেওঁ অসমৰ ধুবুৰী জিলাৰ জিলা এবং সত্ৰ ন্যায়াধীশ হিচাপে কাম কৰে। চৰকাৰী আৱাস নোপোৱা পৰ্যন্ত তেওঁ ধুবুৰী জিলাৰ চাৰ্কিট হাউচতে কিছুদিনৰ বাবে থাকিছিল। তেওঁ অলপ দেৰিকৈ বিয়া পাতিছিল। প্ৰায় 30 বছৰৰ ওপৰত তেওঁ বিয়া পাতিছিল। উপেন্দ্ৰনাথ ৰাজখোৱা গুৱাহাটীৰ স্থায়ী বাসিন্দা আছিল, য'ত তেওঁৰ 3জনী ছোৱালীৰ লগতে তেওঁৰ পত্নী বাস কৰিছিল। ডাঙৰজনী ছোৱালীয়ে কলেজৰ পঢ়া শেষ কৰিছিল যদিও সৰু দুজনীয়ে তেতিয়াও কলেজতে পঢ়ি আছিল। কিছুদিন চাৰ্কিট হাউচত থকাৰ পিছত ধুবুৰী চহৰৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত তেওঁক এটা চৰকাৰী আৱাসগৃহ বা বাংলো আবণ্টন দিয়া হৈছিল। তেওঁৰ পৰিয়ালে কেতিয়াবা কোনো উৎসৱ পাৰ্বণত তেওঁৰ ওচৰলৈ গৈছিল। তেওঁ 1970 চনৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল। সৰস্বতী পূজাৰ সময় আছিল। সেয়েহে এইবাৰ সৰস্বতী পূজা ধুবুৰীতে উদযাপন কৰোঁ বুলি উপেন্দ্ৰই তেওঁৰ পৰিয়ালটোক ধুবুৰীলৈ মাতি পঠিয়াইছিল। কিছুদিন পিছত ৰাজখোৱাই সৰু ছোৱালী দুজনীক পৰীক্ষা থকাৰ বাবে গুৱাহাটীলৈ পঠিয়াই দিলে। আনহাতে তেওঁৰ পত্নী আৰু ডাঙৰ ছোৱালীজনী তেওঁৰ লগতে থাকিল। এদিনৰ কথা, এদিন ন্যায়াধীশ ৰাজখোৱাই তেওঁৰ 2জন শ্ৰমিকক মাতি তেওঁলোকৰ বাংলোৰ ৱাছৰুমৰ ঠিক ওচৰতে থকা গছজোপাৰ ডাল কেইডালমান কাটিবলৈ নিৰ্দেশ দিলে। শ্ৰমিক দুজনে কথামতে গছজোপাৰ ডাল কেইডালমান কাটিলে, কিন্তু ৰাজখোৱাই গোটেই গছজোপাকে শিপাৰে সৈতে কাটিবলৈ নিৰ্দেশ দিলে। শ্ৰমিক দুজনে সেই কাম কৰাত সেই স্থানত এটা গাঁত হৈ পৰিল। তেতিয়া ৰাজখোৱাই ক'লে, ঠিক আছে, তোমালোকে এই গাঁতটো আৰু অলপ দকৈ খান্দি পেলোৱা। মই এই গাঁতটোত এজোপা ফুলৰ গছ ৰোপণ কৰিম, যাতে মোৰ পিছত যিজন ন্যায়াধীশ এই বাংলোত থাকিব তেওঁ মোৰ কথা মনত পেলাব। ৰাজখোৱাৰ কথামতেই কাম হ'ল। কিছুদিন পিছত ৰাজখোৱাৰ পত্নীয়ে শ্ৰমিক দুজনক মাতি সেই গাঁতটো মাটিৰে ভৰাই ঠাইডোখৰ সমান কৰিবলৈ নিৰ্দেশ দিলে। শ্ৰমিক দুজনেও তেওঁৰ কথামতে কাম কৰিলে। গাঁতটোত মাটি ভৰাই সমান কৰি থলে। সন্ধিয়া ৰাজখোৱাই অফিচৰ পৰা আহি দেখিলে যে গাঁতটো সমান হৈ আছে। এয়া দেখি তেওঁৰ খং উঠিল। লগে লগে তেওঁ শ্ৰমিকৰ হতুৱাই পুনৰ গাঁতটোৰ পৰা মাটি উলিয়াই তেনেকৈ গাঁত হিচাপে ৰাখিলে। তেওঁলোকৰ বাংলোটোৰ কিটচেন বা পাকঘৰৰ ফালেও এজোপা গছ আছিল, যিজোপা গছৰ ডালবোৰে পাকঘৰটো আৱৰি ধৰিছিল। ৰাজখোৱাই শ্ৰমিকৰ হতুৱাই সেই গছজোপা শিপাৰ সৈতে উঘালি পেলালে। এতিয়া বাংলোটোৰ পিছফালে 2টা প্ৰকাণ্ড গাঁত হ'ল, য'ত তেওঁ ফুলগছ ৰোৱাৰ ইচ্ছা কৰিছিল। বিচাৰক ৰাজখোৱাই শ্ৰমিক দুজনক সৰস্বতী পূজা উপভোগ কৰিবলৈ পঠিয়াই দি নিজেও পৰিয়ালৰ সৈতে বজাৰলৈ গৈ ৰাতি প্ৰায় 8মান বজাত ঘূৰি আহিল। ফেব্ৰুৱাৰী মাহত অলপ ঠাণ্ডা আছিল বাবে তেওঁলোকে বাংলোত জুই ধৰি সেক লোৱা আৰম্ভ কৰিলে। প্ৰায় 9:30 তেওঁলোকে একেলগে ৰাতিৰ সাজ খালে। শ্ৰমিক দুজনেও সকলো কাম সামৰি কেম্পাছতে থকা নিজৰ কোৱাৰ্টাৰলৈ গ'ল। পিছদিনা ৰাতিপুৱা শ্ৰমিক দুজনে ৰাতিপুৱাৰ নিয়মিত কামখিনি কৰিবলৈ আহি ৰাজখোৱাৰ পত্নী আৰু ডাঙৰজনী ছোৱালীক নেদেখি তেওঁলোকৰ কথা সুধিলে। তেতিয়া ৰাজখোৱাই ক'লে যে কালি ৰাতিয়ে তেওঁলোকৰ কোনো সম্বন্ধীয় মানুহৰ গা বেয়া বুলি খবৰ আহিলে, সেয়েহে আজি কাহিলি পুৱাতেই তেওঁলোক সেই সম্বন্ধীয়ৰ খবৰ ল'বলৈ গ'ল। শ্ৰমিক দুজনে তাকে বিশ্বাস কৰি নিজৰ কামত লাগিল। কিন্তু সেইদিনাই তেওঁলোকে দেখিলে যে ৱাছৰুমৰ পিছফালে থকা গাঁতটো গাঁত হৈ থকা নাই, গাঁতটো বোকাৰে ভৰাই থোৱা আছে আৰু তেওঁলোকে কোনো ফুলৰ গছো তাত নেদেখিলে। এনেকৈ 15 দিনমান পাৰ হ'ল। 15 দিনমান পিছত ৰাজখোৱাই তেওঁৰ সৰু ছোৱালী দুজনীক দাৰ্জিলিং যাম বুলি ধুবুৰীলৈ মাতি পঠিয়ালে। এমাহ পিছতে কলেজৰ পৰীক্ষা থকাৰ বাবে তেওঁলোকে প্ৰথমতে ইচ্ছা কৰা নাছিল, কিন্তু দেউতাকৰ অনুৰোধ পেলাব নোৱাৰি তেওঁলোকে অৱশেষত সেই চৰকাৰী বাংলোলৈ অৰ্থাৎ দেউতাকৰ ওচৰলৈ আহিল। ছোৱালী দুজনীয়েও মাক আৰু বায়েকৰ কথা সুধিলে, কিন্তু দেউতাক ৰাজখোৱাই শ্ৰমিক দুজনক কোৱা একে কথাই ক'লে যে তেওঁলোকে কোনো সম্বন্ধীয় মানুহৰ অসুস্থতাৰ খবৰ ল'বলৈ গৈছে। সৰু ছোৱালী দুজনী গুৱাহাটীৰ পৰা বাছেৰে ধুবুৰীলৈ আহিল।
দেউতাকে বাছ ষ্টেণ্ডৰ পৰা অফিচৰ গাড়ীৰে বাংলোলৈ তেওঁলোকক লৈ আহিল। ৰাতি বৰ আনন্দ মনেৰে তিনিওটা প্ৰাণীয়ে আহাৰ গ্ৰহণ কৰি শুবলৈ গ'ল। পিছদিনা শ্ৰমিক দুজনে ৰাতিপুৱাৰ নিয়মীয়া কাম কৰিবলৈ আহি সৰু জীয়েক দুজনীক নেদেখি সোধাত একে কথাই ক'লে যে সিহঁত দুজনীও তালৈকে গৈছে যলৈকে সিহঁতৰ মাক আৰু বায়েক গৈছে, আৰু তেওঁ অতি সোনকালে সেই সম্বন্ধীয়ৰ ঘৰলৈ যাব। শ্ৰমিক দুজনে লক্ষ্য কৰিলে যে এইবাৰ পাকঘৰৰ পিছফালে থকা গাঁতটো বোকাৰে ভৰি আছে আৰু তাত কোনো ফুলৰ গছ নাই। এনেদৰে প্ৰায় এমাহ পাৰ হৈ গ'ল। বিচাৰক ৰাজখোৱাইও সদায় যেনেদৰে নিজৰ কৰ্তব্য কৰি থাকে তেনেদৰে কৰি থাকিল। 1970 চনৰ এপ্ৰিল মাহত তেওঁ তেওঁৰ চৰকাৰী আৱাসগৃহ ত্যাগ কৰে আৰু ধুবুৰী এৰি গুচি যায়। সেই সময়তে তেওঁৰ সম্বন্ধীয় আৰু ওচৰ চুবুৰীয়া মানুহে তেওঁৰ পৰিয়ালৰ কথা সোধাত তেওঁলোক দিল্লীলৈ যোৱা বুলি ক'লে, আৰু ৰাজখোৱাৰ অৱসৰৰ পিছত তেওঁলোক দিল্লীতে নিগাজিকৈ থাকিবলৈ ল'ব। সেই চনৰে জুন মাহত এজন নতুন ন্যায়াধীশ ধুবুৰীলৈ আহিল আৰু তেওঁকো সেই চৰকাৰী বাংলোটোতে থাকিবলৈ দিয়া হ'ল। নতুন ন্যায়াধীশজনেও নিজৰ পৰিয়াল লৈ সেই বাংলোটোত থাকিবলৈ ল'লে। তাৰ মাজতে শ্ৰমিক দুজনৰ এজন বন্ধৰ দিনত ঘৰলৈ গ'ল, যাৰ ঘৰ আছিল শিলিগুৰিত। এদিনাখন হঠাৎ শ্ৰমিকজনে উপেন্দ্ৰ ৰাজখোৱাক শিলিগুৰিত লগ পালে। তেতিয়া ৰাজখোৱাই ক'লে যে তেওঁ শিলিগুৰিৰ চেভয় নামৰ এখন হোটেলত আছে আৰু তেওঁ যে তাত আছে সেয়া যাতে কোনেও গম নাপায় তাৰ বাবে শ্ৰমিকজনক অনুৰোধ কৰিলে। ৰাজখোৱাৰ পত্নীৰ ভায়েক শৰ্মা সেই সময়ত অসমৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়া আছিল। তেওঁ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁৰ ভনীয়েকৰ লগতে ভাগিনীয়েক কেইজনীৰ কোনো খবৰ পোৱা নাছিল। তেওঁ ৰাজখোৱাক ফোন কৰিছিল, কিন্তু ৰাজখোৱাই দিল্লীলৈ যোৱা বুলি কৈছিল। যেতিয়া ভনীয়েকৰ লগত যোগাযোগৰ সকলো চেষ্টা বিফল হ'ল তেতিয়া তেওঁ ধুবুৰীৰ ৰাজখোৱাৰ চৰকাৰী বাংলোত উপস্থিত হ'ল। বাংলোত উপস্থিত হৈ শৰ্মাই নতুন ন্যায়াধীশজনক ৰাজখোৱাৰ কথা সুধিলে আৰু ফেব্ৰুৱাৰীৰ পৰা ভনীয়েকৰ লগত যোগাযোগ কৰিব নোৱাৰা সকলো কথা বিৱৰি ক'লে। তেওঁ আনকি শ্ৰমিক দুজনৰ লগতো এই বিষয়ে কথা পাতিলে। তেতিয়া এজন শ্ৰমিকে শিলিগুৰিত উপেন্দ্ৰ ৰাজখোৱাক লগ পোৱা কথাটো ক'লে। ৰাজখোৱাৰ পত্নীৰ ভায়েক শৰ্মা আৰু ৰৈ নাথাকিল, লগে লগে শিলিগুৰি পালেগৈ আৰু তাৰ স্থানীয় প্ৰশাসনৰ লগত ৰাজখোৱা থকা হোটেল চেভয়ত উপস্থিত হ'ল। যোৱা দুমাহমানৰ পৰা হোটেলত থকা ৰাজখোৱাক শৰ্মাই লগ পালে। ৰাজখোৱাক প্ৰথমে পৰিয়ালৰ কথা সোধাত তেওঁ প্ৰথমে ক'লে তেওঁলোক দিল্লীলৈ গৈছে, কিন্তু দিল্লীৰ কোন ঠাইলৈ গৈছে ক'ব নোৱাৰিলে। তাৰপিছত কোনো সম্বন্ধীয়ৰ ঘৰলৈ যোৱাৰ কথা ক'লে। এই কথা শুনি শৰ্মাৰ সন্দেহ বাঢ়ি গ'ল। শৰ্মাই ৰাজখোৱাক আৰু সোধপোছ কৰাত ক'লে যে ফেব্ৰুৱাৰী মাহৰ সেইদিনা তেওঁৰ পত্নীয়ে ৱাছৰুমলৈ গৈ পিছলি পৰাত তেওঁৰ মূৰটো বিপৰীত দিশত থকা বেৰত লাগি বৰ বেয়াকৈ আঘাত পালে আৰু লগে লগে তেওঁৰ মৃত্যু হ'ল। ডাঙৰজনী ছোৱালীয়ে মাকৰ মৃত্যুৰ এই ঘটনা দেখি সহ্য কৰিব নোৱাৰা বাবেই অতিমাত্ৰা স্লিপিং টেবলেট খালে, যি তেওঁৰো মৃত্যুৰ কাৰণ হৈ পৰিল। সৰু ছোৱালী দুজনীৰ কথা সোধাত ৰাজখোৱাই ক'লে যে মাক আৰু বায়েকৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰিব বুলি জানি তেওঁ ছোৱালী দুজনীক ব্ৰহ্মপুত্ৰৰ এক নিৰ্জন স্থানলৈ লৈ গৈছিল। যেতিয়া তেওঁ সৰু ছোৱালী দুজনীক মাক আৰু বায়েকৰ মৃত্যুৰ সকলো কথা বিৱৰি কৈছিল তেতিয়া তেওঁলোকে এই কথা একেবাৰে সহ্য কৰিব নোৱাৰিলে আৰু ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা কৰে। শিলিগুৰিৰ আৰক্ষীয়ে তেওঁক এই কথা মেজিষ্ট্ৰেটৰ আগত ক'বলৈ ক'লে। তেতিয়া ৰাজখোৱাই মানি ল'লে আৰু অলপ সময় বিচাৰিলে যাতে তেওঁ মুখ হাত ভালকৈ ধুব পাৰে। এই কথাত আৰক্ষীয়ে সন্মতি দিলে ৰাজখোৱা হোটেলৰ নিজৰ কোঠালৈ গ'ল। আনফালে আৰক্ষীয়ে তেওঁ আহিব বুলি বাট চাই থাকিল। বহু সময় অপেক্ষাৰ অন্তত তেওঁলোকে ৰাজখোৱাৰ কোঠালৈ গ'ল, কিন্তু তেওঁৰ কোঠা ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছিল। আৰক্ষীয়ে কোঠাটোৰ ৱাছৰুমৰ দুৱাৰ ভাঙি দেখিলে ৰাজখোৱা তেজেৰে লুতুৰি পুতুৰি হৈ আছে। তেওঁ আত্মহত্যাৰ চেষ্টা চলাইছিল। লগে লগে তেওঁক হস্পিটেললৈ লৈ যোৱা হ'ল। প্ৰায় দুমাহ পিছত তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিল। আৰক্ষীয়ে পুনৰ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিলে। বহু সময় জেৰা আৰু কঠোৰ তদন্তৰ পিছত ঘটনাৰ সত্যতা পোহৰলৈ আহিল। হয়, মোৰ পত্নী আৰু ছোৱালীৰ লগত কোনো দুৰ্ঘটনা ঘটা নাছিল। মোৰ পত্নী আৰু ছোৱালীৰ মৃত্যুৰ বাবে দায়ী মই মোৰ ছোৱালী তিনিজনীক আৰু মোৰ পত্নীক হত্যা কৰিছোঁ। ৰাজখোৱাৰ কথা শুনি সকলো আচৰিত হতবাক হৈ পৰিছিল। কেনেকৈ এজন অৱসৰ গ্ৰহণ কৰিবলগীয়া ন্যায়াধীশে বা বিচাৰকে এনে জঘন্য অপৰাধ কৰিব পাৰে? আৰক্ষীয়ে অনুসন্ধান চলাই অৱশেষত বাংলোটোৰ গাঁত দুটাৰ পৰা 4টা জকা উদ্ধাৰ কৰে।
ৱাছৰুমৰ ওচৰতে থকা গাঁতটোৰ পৰা ৰাজখোৱাৰ পত্নী আৰু ডাঙৰজনী ছোৱালীক উদ্ধাৰ কৰে আৰু পাকঘৰৰ পিছফালে থকা গাঁতটোৰ পৰা সৰু ছোৱালী দুজনীক উদ্ধাৰ কৰে। আনহাতে ৰাজখোৱাক এৰেষ্ট কৰি ধুবুৰী জেলত ৰখা হয়। জেলৰ ভিতৰতে ৰাজখোৱাই আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও বিফল হয়। এই ঘটনাত সকলো আচৰিত যে কেনেকৈ এজন ৬০ বছৰীয়া মানুহে বৈবাহিক জীৱনৰ ৩৫ বছৰ পিছত তিনিজনীকৈ শিক্ষিত ছোৱালী থকাৰ পিছতো এনে জঘন্য কাণ্ড কৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁ এজন জাজ আছিল, অৰ্থাৎ ন্যায়াধীশ আছিল। সম্পূৰ্ণ ২ বছৰৰ পাছত তেওঁৰ মৃত্যুদণ্ড ঘোষণা কৰা হৈছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত, উচ্চতম ন্যায়ালয়ত, আনকি সেই সময় ৰাষ্ট্ৰপতিৰ ওচৰতো তেওঁৰ শাস্তি লাঘৱ কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল। কিন্তু সকলোৱে এটাই কথা কৈছিল যে এজন ন্যায়াধীশে কেনেকৈ এনে অপৰাধ কৰিব পাৰে। হাউ কেন এ জাজ কমিট ছাচ এ ক্ৰাইম? সেয়েহে কোনেও তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰা নাছিল। সেইদিনা আছিল 1976 চনৰ 14 ফেব্ৰুৱাৰী। সেই দিনটোতে যোৰহাট কাৰাগাৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ উপেন্দ্ৰ ৰাজখোৱাক ফাঁচি দিয়া হৈছিল। আৰু ইতিহাসত লিপিবদ্ধ হ'ল যে এক জঘন্য অপৰাধৰ বাবে স্বয়ং এজন ন্যায়াধীশৰ মৃত্যুদণ্ড হ'ল। আচৰিত কথা কি জানে? মৃত্যুৰ সময়লৈকে ৰাজখোৱাই তেওঁ কৰা জঘন্য ঘটনাৰ কোনো কাৰণ ব্যক্ত নকৰিলে। কিছুমানৰ মতে ৰাজখোৱাৰ পত্নীৰ ৰাজখোৱাৰ গাড়ীৰ ড্ৰাইভাৰজনৰ লগত অবৈধ সম্পৰ্ক আছিল আৰু সেই ছোৱালীকেইজনীও তেওঁৰে সন্তান আছিল। সেয়া যিয়েই নহওক, অপৰাধ সদায় অপৰাধেই। মন কৰিবলগীয়া কথা এয়াই যে প্ৰত্যেক মানুহৰে খুব কমেও 2টা ৰূপ থাকে, যাক আমি ক'ব পাৰোঁ যে ভাল আৰু বেয়া। যদি আপুনি আপোনাৰ মাজত লুকাই থকা বেয়াখিনিক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে আপুনি বেয়া হ'বই নিশ্চিত, কাৰণ ভালতকৈ বেয়াৰ শক্তি বেছি। ৰামায়ণ, মহাভাৰত বা অন্যান্য ধৰ্মীয় গ্ৰন্থসমূহত আমি পাওঁ যে বেয়াবোৰ অৰ্থাৎ অসুৰবোৰ সদায় ওপৰত থাকে আৰু সিহঁতক নিয়ন্ত্ৰণ কৰা বা ধ্বংস কৰা বৰ কঠিন। প্ৰকৃততে এই সকলোবোৰৰ আঁৰত থকা প্ৰধান শত্ৰু হৈছে আপোনাৰ মনটো। সেয়েহে মনটোক নিয়ন্ত্ৰণ কৰক, ধ্যান কৰক। ধন্যবাদ।